দুমাহী বুলি মই খুব পুৱাই উঠিলোঁ আৰু পুৱা উঠাৰ লগে লগে মই মাহ হালধি পিছা আৰম্ভ কৰি দিলোঁ। যিহেতু দুমাহী আৰু দুমাহীৰ দিনাখন অলপ বেছি কামো থাকে, সেইবাবে মই প্ৰথমতে মাহ হালধিখন পিচি ল'লোঁ আৰু তাৰ পাছত গা ধুম। গা ধোৱাৰ পাছত ৰেডি হৈ ল'ম। আৰু আপোনালোকেও দুমাহী দিনাখন এনেকৈয়ে মাহ হালধি পিছেনে ৰাতিপুৱাই? মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মানে আমি কালি ৰাতিয়ে ঘৰ আহি পালোঁ আৰু ৰাতি আহি পোৱাৰ বাবে ভিডিঅ' একো কৰা নহ'ল। চ' আজিতো দুমাহী সকলোৱে জানেই। চ' খুব সোনকালে উঠিলোঁ, গা ধুলোঁ, মাহ হালধি পিচিলোঁ, সানি গা ধুলোঁ আৰু এতিয়া কেইটামান নিয়ম আছে। নিয়ম মানে আৰু কি, ধূনা চাকি জ্বলাবলৈ লাগে জানেই। দুমাহীৰ দিনাখন ডাঙৰক শ্ৰদ্ধা কৰিব লাগে। চ' সেৱা কৰি লওঁ, তাৰপাছত আৰু দেখুৱাই থাকিম, চাই থাকিব, স্কিপ নকৰিব। আৰু এতিয়া এইফালে ধূনা চাকি দি হোৱাৰ পাছতেই মাটিতে পাতি পাৰি দিলোঁ আৰু দেউতা আৰু আইতা বহিলে আৰু চাহ আৰু পিঠা আগবঢ়াই মায়ে দেউতা আৰু আইতাক সেৱা লৈ ল'লে আৰু ময়ো মাৰ লগে লগে দেউতা আৰু আইতাক সেৱা লৈ ল'লোঁ। আৰু এইফালে এতিয়া মাও বহি দিলে আৰু মই মাকো সেৱা লৈ ল'লোঁ। মা আৰু আইতাহঁতক সেৱা লোৱাৰ পাছতে এতিয়া এইফালে হাজবেণ্ডকো সেৱা লৈ ল'লোঁ আৰু এতিয়া আমি লাইব্ৰেৰী যাবলৈ ৰেডি হওঁগৈ, চাই থাকিব। এতিয়া সেৱা ভক্তি কৰি হ'ল আৰু এতিয়া লাহেকৈ ওলাওঁ। আমি মানে লাইব্ৰেৰীলৈ যাম। লাইব্ৰেৰীত কিবা এটা প্ৰগ্ৰাম আছে, মানে মই নাজানো ইমান, মাহঁতে জানে, মোক কৈ আছে আৰু মই শুনি আছোঁ। চ' আজি এতিয়া ওলাই লওঁ আৰু তালৈ যাম। আৰু এতিয়া এইফালে মায়ে মোক ৰেডি কৰাই দি আছে, যিহেতু আমি এতিয়া লাইব্ৰেৰীলৈ যাম আৰু চলি আছোঁ, ৰেডি আছে মাৰ ষ্টাইলত। আৰু এতিয়া ওলাই আছোঁ, মায়ে চলি আছোঁ মানে ষ্টাইলিছকৈ বান্ধি দিব বোলে আৰু মই ইমান নাজানো। মাৰ ফেচটো দেখিছেনে? ওলাই হ'ল, মায়ে উলিয়াই দিলে, চুলি তুলি বান্ধি দিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু বিহু বিহু লাগিছে গান। ধৰ এনে ভাল লাগিছেনে মায়ে ষ্টাইল? একদম বঢ়িয়া। কাক মুনুব আমি একেলগে যাম। মাতিবা লৈ আহিবা। ঠিক আছে। এতিয়া যাম আৰু টাইমো বহুত হৈ গ'ল, দেৰিয়ে হৈ গ'ল আচলতে আমাৰ। তো যাওঁ, মায়েও যাব এতিয়া লাইব্ৰেৰীত কৰিব, তালৈ যাম। আৰু এনেকৈ ওলাই আহি আমি এতিয়া গাঁৱৰ লাইব্ৰেৰীলৈ গৈ আছোঁ এনেকৈ। আৰু এইফালে আছে মোৰ ভণ্টি, এইজনী হাই বুলি কৈ দিছে। আৰু এইফালে আছে মুনু বৌ আৰু মাও হাই বুলি কৈ দিলে আপোনালোকক। আমি আহি পালোহি আৰু অলৰেডি পতাকা উত্তোলন ষ্টাৰ্টেই হৈ গ'ল। চ' দেখাওঁ। আমি লাইব্ৰেৰী ফ্ৰণ্টত গৈ পোৱাৰ আগমুহূৰ্ততে পতাকা উত্তোলন হৈ গ'ল আৰু আমি সেয়া মিছ কৰি দিলোঁ। মোৰ চাবলৈ খুবেই হেঁপাহ আছিল, কিন্তু নোৱাৰিলোঁ চাবলৈ, যিহেতু আমি অলপ লেট কৰিলোঁ। বাৰু একো নাই। এইফালে চাওক আপোনালোকে, মানুহ কেনেকৈ আছে, ইমান মানুহ, গাঁৱৰ সকলোবোৰ মানুহ আহিছে মানে ইয়ালৈ। আৰু এইফালে লাইব্ৰেৰী, আৰু এইফালে চাওক ওপৰৰ পৰা কেনেকুৱা ধুনীয়া লাগিছে। আৰু এতিয়া এইফালে এনেকৈ সকলো ৰাইজে বহি ল'লে আৰু আমিও বহি ল'লোঁ। এতিয়া মানে সৰু সৰু ল'ৰা ছোৱালীয়ে বিহু নাচিব আৰু আমি চাওঁ, লগতে আপোনালোকেও আমাৰ লগত চাওক। জানো চুৰি লৈ কিনাৰত কুলিৰ মিঠা মাততে হিয়া তোমাৰ ভাগেনে, কুলিৰ মিঠা মাততে হিয়া তোমাৰ ভাগেনে। ও দেখা পায় ঐ নাচো বিহু লাগেনে, নাচো নাচো লাগেনে গান, বিহু বিহু লাগেনে, নাচো নাচো লাগেনে গান। আমি আহি পালোহি, মাত্ৰ আহি পাইছোঁ আৰু এতিয়া মাহঁতে বিহু বুলি কাপোৰ আনি থৈছে, চাবলৈ সময়ে হোৱা নাই। এতিয়া মানে চাম, চাই থাকক কি কাপোৰ আনিছে, চাওঁ ৰ'ব। অ' মা এছো আহচোন, কাপোৰ চাওঁগৈ। এইটো ধন কাপোৰ আনিছে বুলি মানে গম পাওঁ, ফোনত কৈছিলে কাপোৰ এনেকৈ লৈছোঁ বুলি। তো
কালি ৰাতি আহি পালোঁ যে চাবলৈ নহ'ল আৰু ৰাতিপুৱাৰ পৰা এইটো কৰা কাম কৰি থাকোঁতে গ'ল আৰু তাত লাইব্ৰেৰীত গ'লোঁ এতিয়া আহিছোঁ যিহেতু এতিয়া মাত্ৰ আহি পাইছোঁ কাপোৰ চাপোৰ চাই এনেই অলপ সময় থাকিম পাছত আমি আইতাহঁতৰ ঘৰলৈ যাম এতিয়া কাপোৰ চাওঁ কি কাপোৰ আনিছে এতিয়া আমি কাপোৰ চাওঁ এইযোৰ হেনো মোলে আনি দিছে মায়ে আনিছে এয়া কুৰ্তি ছেট এইটো পেণ্ট আৰু এয়া কুৰ্তি আৰু এতিয়া এইফালে আমি আৰু এযোৰ কুৰ্তি ছেট চাওঁ এইটো মানে এয়া ভণ্টিৰ আৰু উঠনিযোৰ মোৰ আছিল মানে দুইজনীকো আমাৰ একে আনি দিছে খালি অলপ কালাৰৰ পাৰ্থক্য আছে আৰু এয়া চাদৰ মেখেলা আৰু মায়ে মোক দেখুৱাই আছে এইটো ভণ্টিৰ এয়া তোমাৰ তেনেকৈ কয় আৰু এয়া ভণ্টিৰ হয় কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন আৰু এয়া চাদৰ হয় আৰু এইটো মেখেলা ৰ'ব এইটো মেখেলা আৰু মোলৈকো আনি দিছে মই একদম মানে ব্যস্ত পূৰা চাই আছোঁ আৰু এইটো মেখেলা চাদৰ মোলে আৰু এয়া চাৰ্ট বিহু বুলি মানে একদম চবকো আনি দিছে আৰু মাহঁতে এয়া দেউতাই আনি দিছে ধনলৈ এয়া আৰু এয়া উৰণি দুখন আছে এখন মোৰ এখন ভণ্টিৰ দুইটাই মানে লৈ লৈছোঁ আৰু খুব সুখী এতিয়া কাপোৰখিনি জাপি থৈ দিওঁ চালোঁ ভাল লাগিছে বহুত পচন্দ আৰু মানে খুব বেছি ভাল লাগিছে আৰু মাহঁতে আনি দিছে কুৰ্তি পেণ্ট লগতে চাদৰ মেখেলা এযোৰো সুখী আৰু এতিয়া জাপি থৈ দিওঁ তাৰপাছত কেইটামান ফটো এনেই উঠিম আৰু ৰিলচ বনাম সেইটো বাকী আছে আৰু এতিয়া আমাৰ একদম এইফালে নাচনীয়ে ৰিলচ বনাই আছে মায়ে ধৰি আছে ৰিলচ বনাই আছে আৰু এইফালে মায়ে মোবাইলটো ধৰি আছে গাইজ আমি আইতাহঁতৰ ঘৰত যাবলৈ ৰেডি হৈ গ'লোঁ ৰেডি মানে গৈয়ে আছোঁ ঘৰৰ পৰা মাত্ৰ ওলাইছোঁ এতিয়া আমি আইতাৰ ঘৰত যাম এটা বাইকত তিনিজন একদম ড্ৰাইভাৰ গৈ থাকোঁ আহি আমি পাই গ'লোহি আইতাহঁতৰ ঘৰ আৰু আহিয়ে দেখিলোঁ মামায়ে চোতালতে কাপোৰ চিলাই মেচিনটো কিবা ঠিক কৰি আছে আৰু এতিয়া ভিতৰলৈ যাওঁ এইজনী আইতা আহি পালোহি আইতাহঁতৰ ঘৰ আৰু ইমান গৰমত আহিছোঁ কাৰণে লগে লগে আহি ভিতৰত পালোহি ফেনৰ তলত ফেনত বহোঁ অলপ আৰু আছে আইতাহঁতে সেইফালে আৰু আমি খাৱা দিয়া কৰি ল'ম এতিয়া আপোনালোকে চাই থাকা আমি আইতাহঁতৰ ঘৰ গৈ পোৱাৰ লগে লগে আইতাই আমাক এনেকৈ মৰমৰ চুমা এটি দিলে দুইজনকে আৰু এতিয়া আমি দুইজনে আইতাক সেৱা ল'লোঁ আৰু আইতাই বৰ দীঘলীয়াকৈ আমাক এটা মৰমৰ আশীৰ্বাদ দিলে আৰু তাৰপাছত আমি কাকাকো সেৱা ল'বলৈ আছে কাকাক এতিয়া সেৱা ল'লোঁ দুইজনে আৰু কাকাও মৰমৰ আশীৰ্বাদ দিলে আৰু এইফালে আমাৰ আইতাজনী এইজনী মামীয়ে দিয়া দৈ চিৰা একদম ধুমাধুম খাই ল'লোঁ এতিয়া আমি ভাত খাম ভাত চব্জি ৰেডি হৈ আছে আৰু ভাত ৰেডি মাংস অমলেট আলু ভাজি দালি লোকেল মুৰ্গী এতিয়া ভাত খাই হ'ল এতিয়া অলপ সময় জিৰাই লওঁ মানে অলপ সময় শুই ল'ম আৰু পাছত লাহেকৈ যাম ঘৰলৈ ভাত খালোঁ একদম পেট ভৰি টেষ্টি বহুত দিনৰ মূৰত লোকেল মাংস খালোঁ বহুত ভাল লাগিছে আৰু এতিয়া শুই দিওঁ আৰু এনে পাছত লাহেকৈ উঠি যাম এতিয়া টোপনিৰ পৰা উঠি হাত মুখ ধুই লৈ ওলাই ল'লোঁ এনেকৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া যামগৈ আৰু খুব ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ আৰু মানে বহুত দিন মানে হ'ল কেইমাহমান তো আহি বহুত ভাল লাগিল যামগৈ এতিয়া মামীহঁতৰ ঘৰত বহু সময় থকাৰ পাছত মামীক যাওঁ বুলি ক'লোঁ আমি যাবলৈ ওলালোঁ আৰু এইফালে আইতা আৰু মামাকো যাওঁ বুলি ক'লোঁ আৰু যোৱাৰ আগমুহূৰ্তত মৰমৰ চুমাইটি আকৌ দিলে আৰু আমি গুচি আহিলোঁ তো এতিয়া ঘৰ আহি পালোঁ আৰু অলপ সময় বহিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি দুমাহী দিনাখন কেনেকৈ দিনটো পাৰ কৰিলোঁ কি কৰিলোঁ আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভাল পালে ভিডিঅ'টো জানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন প্ৰেছ কৰি দিব থেংক ইউ ছ' মাছ অল